নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'। আজি আমি আছোঁ এখন পবিত্ৰ ঠাইত। চিনি পাইছে চাগে সকলোৱে পুখুৰীটো দেখি। আমি আজি আছোঁ আঠখিলীয়া নামঘৰ। এই আঠখিলীয়া নামঘৰ পুখুৰীটোৰ বিশেষত্ব হ'ল ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। কাছ সকলোৱে জানেই। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। অলপো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। শাওণ মাহতো যথেষ্ট মানুহ হৈছিল ইয়াত। আমি আজি সহায় দিবলৈ আহিছিলোঁ। কি সুন্দৰ পৰিৱেশ নামঘৰৰ। যদি কোনোবা ইয়ালৈ অহা নাই, কোনোবা আঠখিলীয়া নামঘৰলৈ আহিবলৈ আছে, তেনেহ'লে নিশ্চয় আহক। বহুত ভাল লাগিব মনটো। মই প্ৰায় নামঘৰলৈ আহোঁ। এই প্ৰসাদ খাই সকলো ওলাই আহিছে আৰু প্ৰায়সংখ্যক যাবলৈ ওলাইছে প্ৰসাদ খাই। আমিও ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত, সেইসকলক অনুৰোধ কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই সকলোকে কৈছোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এয়া নামঘৰলৈ অহা পথছোৱা, ইমান সুন্দৰ পৰিৱেশ, দুই কাষে গছ। এয়া নামঘৰৰ বাহিৰৰ পৰিৱেশ। আপোনালোকে জনাব নিশ্চয় ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি। ধন্যবাদ।